নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু পাৰ ষ্টৰী ইউটিউব চেনেললৈ তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আসাম দাই ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 গ্ৰেড 4 এক্সাম ইয়াৰ বিষয়বস্তুৰ পৰা কেইটামান মোষ্ট MCQs। বন্ধুসকল, এইটো ভিডিঅ' পাৰ্ট 2 হয়। তোমালোকে যদি পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যাই চাব পাৰিবা। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন 1, প্ৰথম কাগজে মুদ্ৰা প্ৰচলন কৰা দেশখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ, চীন। চীন দেশত প্ৰথম কাগজে মুদ্ৰা প্ৰচলন কৰা হৈছিল। কুৱেশ্যন 2, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন ডি, সনাতন ধৰ্ম। বন্ধুসকল, মনত ৰাখিবা, সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম। কুৱেশ্যন 3, কোন দেশত প্ৰথমে কিতাপ ছপা কৰা হৈছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ, চীন। চীন দেশত প্ৰথমে কিতাপ ছপা কৰা হৈছিল। বন্ধুসকল, কুৱেশ্যন 4, পৃথিৱীত কিমানখন মহাসাগৰ আছে? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন চি, 5টা। পৃথিৱীত 5টা মহাসাগৰ আছে। কুৱেশ্যন 5, উত্তৰ পূব সীমান্তত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন ডি, মাৰিগাঁও। কুৱেশ্যন 6, ভাৰতৰ প্ৰতিবেশী চৈধ্যতম ৰাষ্ট্ৰ কোনটো? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন চি, মালদ্বীপ। বন্ধুসকল, মনত ৰাখিবা, মালদ্বীপ ভাৰতৰ প্ৰতিবেশী 14তম ৰাষ্ট্ৰ। কুৱেশ্যন 7, দক্ষিণ ভাৰতৰ কাশী নামে পৰিচিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন ডি, মাদুৰাই। বন্ধুসকল, মনত ৰাখিবা, মাদুৰাই দক্ষিণ ভাৰতৰ কাশী নামে পৰিচিত। বন্ধুসকল, কুৱেশ্যন 8, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ, মহাৰাষ্ট্ৰ। অপশ্যন বি, গুজৰাট। অপশ্যন চি, অন্ধ্ৰপ্ৰদেশ। অপশ্যন ডি, পাঞ্জাৱ। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন হয়। কুৱেশ্যন 9, মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, নৰ্মদা। বন্ধুসকল, নৰ্মদা নদী মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদী। কুৱেশ্যন 10, তলৰ কোন প্ৰকাৰ মাটি কপাহ খেতিৰ বাবে উপকাৰী? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, কলা মাটি। কলা মাটি কপাহ খেতিৰ বাবে উপকাৰী। কুৱেশ্যন 11, সৌৰজগতত কিমানটা গ্ৰহ আছে? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, 8টা। সৌৰজগতত 8টা গ্ৰহ আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখাব নতুন এক ভিডিঅ'লৈ। বাই।